নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম আয়ুৰ ছুপাৰভাইজাৰ চাকৰিটোৰ বিষয়ে। তো বন্ধু বান্ধৱীসকল, এই চাকৰিটো কিন্তু প্ৰতিখন গাঁও পঞ্চায়ততে ওলাইছে। তো প্ৰতিখন গাঁও পঞ্চায়ততে কিন্তু এজনকৈ এনেকুৱা আয়ুৰ ছুপাৰভাইজাৰৰ নিযুক্তি দিয়া হ'ব। তো এই চাকৰিটো কৰিবলৈ যদি আপুনি আগ্ৰহী, তেতিয়াহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তেতিয়াহ'লে আপোনালোকে গম পাব যে এই চাকৰিটো কৰিবলৈ আপোনাৰ যোগ্যতা আছেনে নাই, কি কি ক্ৰাইটেৰিয়া লাগিব এই চাকৰিটো কৰিবলৈ, ভালদৰে আপোনালোকে বুজিব পাৰিব। সম্পূৰ্ণ ডিটেইলছটো এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি আপোনালোকে এই আয়ুৰ ছুপাৰভাইজাৰ চাকৰিটো কৰিবলৈ ইচ্ছুক, তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধু বান্ধৱীসকল চাওক, ইতিমধ্যে কিন্তু প্ৰতিখন গাঁও পঞ্চায়তৰ আণ্ডাৰৰ গাঁওবিলাকত কিন্তু আয়ুৰ স্বাস্থ্য মিত্ৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ কাম চলি আছে। তো প্ৰতিখন গাঁও পঞ্চায়তৰ আণ্ডাৰত কিন্তু 6জনকৈ আয়ুৰ স্বাস্থ্য মিত্ৰৰ নিযুক্তি অলৰেডি প্ৰক্ৰিয়াটো চলি আছে। তো নিযুক্তি প্ৰক্ৰিয়াটো কিছুমানত ফৰ্ম ফিল আপ হৈ গ'ল আৰু কিছুমানত হৈ আছে, আৰু যোনবিলাকত এতিয়ালৈকে হোৱা নাই সেইবিলাকতো কিন্তু এই ফৰ্ম ফিল আপ কিন্তু যাব, এই ফৰ্মখন যাব। আয়ুৰ স্বাস্থ্য মিত্ৰৰ যি নিযুক্তি প্ৰক্ৰিয়া সেইটো কিন্তু সেই পঞ্চায়তবিলাকতো যাব। তো প্ৰতিখন গাঁও পঞ্চায়তৰ আণ্ডাৰত কিন্তু এনেকৈ গাঁওবিলাকত 6জনকৈ কিন্তু আয়ুৰ স্বাস্থ্য মিত্ৰৰ নিযুক্তি দিয়া হ'ব। তো এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলৰ ভিতৰতে কিন্তু এজন ছুপাৰভাইজাৰ চাকৰিটো পাব। তো আপুনি যদি এই চাকৰিটো কৰিবলৈ ইচ্ছুক, আয়ুৰ ছুপাৰভাইজাৰ চাকৰিটো কৰিবলৈ ইচ্ছুক, তেতিয়াহ'লে আপোনাৰ কিন্তু প্ৰথমতে এই আয়ুৰ স্বাস্থ্য মিত্ৰৰ ফৰ্মখন ফিল আপ কৰিব লাগিব। যদি আপুনি আয়ুৰ স্বাস্থ্য মিত্ৰৰ হ'বলৈ যদি আপুনি এই ফৰ্মখন ফিল আপ কৰে, ফৰ্মখন ফিল আপ কৰাৰ পিছত যেতিয়া আপোনাৰ ট্ৰেইনিং হ'ব 4 মাহ, তো ট্ৰেইনিঙৰ পিছত 4 মাহ ট্ৰেইনিংটো কৰাৰ পিছত এটা এক্সাম পতা হ'ব। সেই এক্সামত যোনে বেছি নম্বৰ পাব, ধৰক আপোনাৰ গাঁও পঞ্চায়তত 6জন আয়ুৰ স্বাস্থ্য মিত্ৰৰ বাবে ফৰ্ম ফিল আপ কৰিছে 6জন ব্যক্তিয়ে। তো সেই 6জন ব্যক্তিয়ে আয়ুৰ স্বাস্থ্য মিত্ৰ হ'বলৈ ট্ৰেইনিং কৰিলে 4 মাহ। তো 4 মাহ ট্ৰেইনিং কৰাৰ পিছত এক্সাম যেতিয়া দিব, সেই এক্সামত যোনে বেছি নম্বৰ পাব, সেই 6জনৰ ভিতৰত যোনে বেছি নম্বৰ পাব, তেওঁ কিন্তু এই আয়ুৰ ছুপাৰভাইজাৰ চাকৰিটো পাব। তো বন্ধু বান্ধৱীসকল, যদি আপুনি ডাইৰেক্ট এইটো চাকৰিত এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু নোৱাৰিব। আপোনাক প্ৰথমতে আয়ুৰ স্বাস্থ্য মিত্ৰৰ ফৰ্মখন ফিল আপ কৰিব লাগিব। আয়ুৰ স্বাস্থ্য মিত্ৰৰ ফৰ্মখন ফিল আপ কৰাৰ পিছত যদি আপুনি চিলেকশ্যন হয়, তো আয়ুৰ স্বাস্থ্য মিত্ৰৰ ট্ৰেইনিংটো কৰাৰ পিছত এক্সামটো দিয়াৰ পিছত যদি আপুনি ফাৰ্ষ্ট নম্বৰ পায়, বেছি নম্বৰ পায় সেই 6জনৰ ভিতৰত, তেতিয়াহ'লে কিন্তু আপুনি এই আয়ুৰ ছুপাৰভাইজাৰ চাকৰিটো পাব। তো এই ছুপাৰভাইজাৰ চাকৰিটো কিন্তু এজনে পাব 6জনৰ ভিতৰত, আৰু বাকী 5জন আয়ুৰ স্বাস্থ্য মিত্ৰ হিচাপে কাম কৰিব। তো এই ছুপাৰভাইজাৰজনৰ মাহিলী দৰমহা হ'ব 16,000 টকাকৈ। তো আপোনালোকে গম পায় যে আয়ুৰ স্বাস্থ্য মিত্ৰসকলে 12,000 টকাকৈ দৰমহা পাব, আৰু এই ছুপাৰভাইজাৰজনে কিন্তু তেতিয়া 16,000 টকাকৈ মাহিলী দৰমহা পাব। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিব পাৰিছোঁ। তো আগৰ ভিডিঅ'বিলাকত বহুতেই কমেণ্ট কৰিছিল যে দাদা, আয়ুৰ ছুপাৰভাইজাৰ চাকৰিটোৰ আচলতে নিযুক্তি প্ৰক্ৰিয়াটো কেনেকৈ হ'ব বা চিলেকশ্যন প্ৰক্ৰিয়াটো কেনেকৈ হ'ব, এই বিষয়ে এটা ভিডিঅ' বনোৱা। তো সেইকাৰণে আপোনালোকৰ সুবিধাৰ্থে এইটো ভিডিঅ' বনোৱা হৈছে। তো ভিডিঅ'টো চাই যদি ভাল লাগিল, তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই এনেকুৱা নতুন নতুন ভিডিঅ'ৰ আপডেটবিলাক দিয়াৰ লগে লগে আপোনাৰ মোবাইলত প্ৰথমতে যায়। তো বন্ধু বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।